কাছাপিয়াছ ইউটিউব চেনেল স্বাগত है আজি নতুন ভিডিওটো হ'ব এইটো মোৰ মন্দিৰ ঘৰৰ মন্দিৰ এইটো মা সৰস্বতী আছে লক্ষ্মী মা আছে গণেশ বাবা আছে এইটো মোৰ মন্দিৰ কেঁচা মন্দিৰ হয় মন্দিৰটো ভাঙি চিঙি অৱস্থা বেয়া হৈ গৈছে তাকে আজি এটা নতুনকে পাকি মন্দিৰ সাজিম বুলি ভাবিছো টিকুট মান আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক মোৰ মন্দিৰটো কেনেকুৱা হয় ये हो गया मेरा अभी आज से शुरुआत हुआ है ये कर रहे हैं ये लोग मिस्त्री लोग ये है हेड मिस्त्री ये अभी बेच रहा है बहुत गर्मी है इसलिए थोड़ा रेस्ट कर रहा है इधर बहुत गर्मी है ना मौसम इतना गर्मी है आज और एक है बंदा ये पानी पी रहा है इसको भी दिखाएंगे एक बंदा पानी ले जा रहा है अभी इसमें डालेगा इसमें डाल के इसको मिक्स करेगा पानी दे के ये देख लीजिए पानी दे दिया अभी हो गए ये मिक्सर ये हो गया अभी इन लोगों का रेस का गजब बेइज्जती है टाइम खत्म हो गया अभी शुरू कर रहा है काम आप लोग सिर्फ वीडियो को अंत तक देखते रहो मेरा मंदिर कैसा लगेगा ये कमेंट करके बिल्कुल बताना वीडियो को अंत तक देखते रहो रहो बहुत गर्मी लगा है थोड़ा रेस्ट कर रहा हूँ ये देखिए टूट गए हैं सब कपड़ा बहुत गर्मी है आज मोर घररे निजर मंदिर ही कारण मैं मिस्त्री केटाक हेल्प कर आसो और इतना मैं ताहातक मसला नी दिम एइटु बोल्टिंगत और सिहतर टाकेरी दुटा आछे सिहते काम कर आछे टाइम तो दुटा बाजी गल इतना इहतक भात तो दिलो और गाहरी दाली लिमु इहते इतना भात तो खाब और खाई लो अकमान रेस्ट लो और काम करिब इतना भात तो खाई लो आराम से ए भाईटी भात तो खा ठंडा आइस पानी दिसो इहतक खाबलै तो पानी आइस पानी एकदम धुनिया ठंडा ठंडा लाहे लाहेके मोर मन्दिरটো হৈ আছে আমাৰ ঘৰৰ মন্দিৰটো और रेस्ट लले इहते बहुत गरम आज माने থাকিব নোৱাৰা এনেকুৱা গৰম দিছে না তথাপিও মানে মিস্ত্ৰী কেটা কৰিয়ে আছে বহুত আগবাঢ়ি গৈয়ে আছে এইবিলাক আপোনালোকে চাই থাকক মই নিজে শিকি আছো মিস্ত্ৰী হ'বলৈ সেই কাৰণে অলপ চেষ্টা কৰি আছো ৰড কাটি আছো বৰ্তমান धीरे मेरा मंदिर हो रहा है हमारा घर का मंदिर है ये देख लीजिए कितना नाइस है सुपर सो ब्यूटीफुल हो रहा है एक क्यूट सा टिकुट सा मंदिर है ये देख लीजिए आज ये हुआ है और वीडियो को अंत तक देखते रहो कैसा लगता है ये कमेंट करके बिल्कुल बताना मेरा मंदिर এইখন সাজা হ'ব আৰু ইয়াতে তেল ধূপ থবলৈ এইখন সাজা দি আছো ইয়াতে এখন সাজা দিলে ভাল লাগে আৰু তেল ধূপটো থবলৈ তেতিয়া সুবিধা হয় এতিয়া মানে সাজাটো ঢালা হৈ গ'ল আৰু আজি কামটো ইয়াতে সমাপ্ত কৰিলে ইহতে এতিয়া সাজাটো হৈ গ'ল আৰু বাকিখিনি আছে কালিলৈকে হ'ব আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু মন্দিৰটো কেনেকুৱা হয় এইটো জৰুৰ কমেণ্ট কৰি বাতানা এই যে আৰু এফৰানটো এনেকুৱাকৈ দিয়াৰ উদ্দেশ্য হ'ল যে কাৰণটো ইফালে সিধাকে দিলে ই তামোলডাল কাটা যায় আৰু সেই কাৰণে এফৰানটো এনেকা দিয়াৰ উদ্দেশ্য হ'ল এয়া কেনেকুৱা লাগিছে এফৰানটো চাই লওকচোন ইফালেও আছে এডাল তামোল ইফালেও এনেকাকৈ দিয়া হৈছে কাৰণ তামোল কেইডাল আমি কাটিব মন নাই সেই কাৰণে এনেকুৱাকৈ দিব দিলোঁ আৰু এফৰানটো আৰু এইটো মন্দিৰটো আৰু এতিয়া আজিৰ পৰা প্লাষ্টাৰৰ কাম শুরু হৈ যাব এতিয়া পানী চানী ধুনীয়াকৈ দি ললো এতিয়া প্লাষ্টাৰৰ কাম হ'ব আপোনালোকক দেখাই আছো শেষলৈকে কেনেকুৱা হয় মন্দিৰটো আপোনালোকে চাই থাকক
এতিয়া লাহে লাহেকৈ ভিতৰটো মোচা হয় আৰু এতিয়া মুচি আছে। এতিয়া থানেশ্বৰে লাগি আছে এতিয়া কামত। ঐ থানেশ্বৰ, ভালকৈ মন দি কাম কৰ, নহ'লে এনে মিস্ত্ৰী হ'ব পাৰিবি নেকি? লাগি আছে থানেশ্বৰে পিছফালে ইয়া। মানে এতিয়া এন্ধাৰো হ'ল আৰু এতিয়া মোচা কামটো হৈ গ'ল। এতিয়া নেক্সট টাইলছৰ কামটো চুৰু হ'ব। আপোনালোকে চাই থাকক কেনেকুৱা হ'ল টাইলছটো লগোৱা। আজিৰ পৰা টাইলছৰ কামটো চুৰু হৈ গ'ল আৰু এইটো দৰ্জাটো লগাইছোঁ ধুনীয়াকৈ। ইয়াত পুদুম ফুল দিছোঁ মাজত। এইটো চাই লওক আপোনালোকে, ভাল লাগিছে নে কেনেকুৱা লাগিছে। ধুনীয়া পুদুম ফুল দিছোঁ আৰু এতিয়া টাইলছ লগাই আছে এইফালে। এইটো মানে টাইলছটো ধুনীয়াকৈ লগাই আছে আৰু এতিয়া। আৰু গাইজ ফাইনেলি মোৰ মন্দিৰটো সম্পূৰ্ণ হোৱা নাই, তথাপিও বাকী হৈ গ'ল। এইটো চাই লওকচোন কেনেকুৱা লাগিছে, মানে এইটো গেটটো আৰু এইফালে ধুনীয়া টাইলছটো এইটো লগাই দিছোঁ আৰু ধুনীয়াকৈ বগা, যে গতিকে মন্দিৰত বগা লাগে সেইকাৰণে বগা দিছোঁ। আৰু এইটো ভিতৰটো এনেকুৱাকৈ ধুনীয়াকৈ লগাই দিছোঁ আৰু এইটো চাৰ্জাৰটো কেনেকুৱা লাগিছে। আৰু এইফালে ছাইডত এয়া এনেকুৱাকৈ দিছোঁ চাইডে চাইডে। বাকী আৰু দুটা কাম বাকী আছে, ইয়াতে ৰং কৰিব বাকী আছে আৰু এইটো টিংটো লগাবলৈ বাকী আছে। আপোনালোকে চাই থাকক কেনেকুৱা হয়। ফাইনেলি টিঙৰ কামবিলাক হ'ব। ইয়াতে কাঠ লগাই আছে, কিঞ্চি বৰ্তমান লগাই আছে। আজি হৈ যাব ক্লিয়াৰ টিঙৰ কামটো, মানে হ'লে সেয়া আৰু এতিয়া বাকী নাই আৰু কালাৰ কৰিবলৈ বাকী আছে, ৰং দিবলৈ। আৰু গাইজ ফাইনেলি টিং মাৰা হৈ গ'ল। এতিয়া বাকী আছে কালাৰ কৰিবলৈ। আজি মই নিজে কালাৰ কৰিম। এইটো কালাৰটো আনিছোঁ, এইটো আজি নিজে কালাৰ কৰিম, ধুনীয়াকৈ প্ৰাইমাৰটো মাৰিম। আৰু এইটো হৈ গ'ল বৰ্তমান টিং মাৰা, চব কামেই হৈ গ'ল। এতিয়া খালি কালাৰটো কৰিব বাকী। এতিয়া গাইজ ভিতৰত আহিলোঁ, এইটো ৰংটো মই এতিয়া মাৰিম। আপোনালোকে চাই থাকক, যে নিজে ৰঙৰ কামটো কৰিম, প্ৰাইমাৰটো নিজে লগাম। তুমছে না হৈ পায়েগা। এতিয়া কাটিলেই হয় আৰু ৰঙৰ কামটো নিজে কৰিম এতিয়া। মানে এতিয়া গীত শুনি শুনি কৰি আছোঁ ৰং। এতিয়া লাহেকৈ হ'লেহি আহি আপোনালোকক দেখাই আছোঁ কেনেকুৱা লগা হয় মন্দিৰটো, চাই থাকক। মানে গীত গাই গাই বা গীত শুনি শুনি কাম কৰা মজাই বেলেগ, হয়নে নহয় গাইজ? মানে ভাল লাগে আৰু মানে কোন টাইমত কামটো হৈ যায় মানে গমেকে নাপায় আৰু গীত শুনি শুনি কাম কৰি থাকিলে। ফাইনেলি মানে এতিয়া কালাৰ চালাৰ কৰা হৈ গ'ল আৰু দেখাই আছোঁ আপোনালোকক ভালকৈ কেনেকুৱা হৈছে কমেণ্ট কৰি ক'বা। এইটো মানে মন্দিৰটো ভালকৈ চোৱাচোন, মানে ধুনীয়াকৈ এইফালে আগফালে টাইলছ চাইলছ লগাই আৰু এইফালে ভিতৰত অৰেঞ্জ কালাৰ কৰি দিছোঁ এইটো। আৰু এইটো ইয়াতে থাকিব মা সৰস্বতী, লক্ষী মা, গণেশ বা তিনিওজনে। ধুনীয়াকৈ এইটো টাইলছটো তাহাঁতে থকাৰ কাৰণে মণ্ডপটো অকণমান ওখকৈ দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'বা আৰু মন্দিৰটো। আৰু ভালকৈ দেখাই আছোঁ আপোনালোকক দূৰৰ পৰা এবাৰ সম্পূৰ্ণকৈ। এইটো কেনেকুৱা লাগিছে, মানে আপোনালোকে যদি বনাম বুলি ভাবি আছে বনাব পাৰে। ইমান টকা খৰচ নহয় এনেকুৱা বা সৰু চাইজৰ এটা মন্দিৰ বনালে। বৰ বেছি 35 বা 36 বা 40ৰ কাষত মুঠতে ইমানে টকা খৰচ